खुलुमबाय स्टुडियोआव आं आमिना सरगियारि साबरनि रंगामाटियाव थानाय शरद चन्द्र सिंह एग्रिकालचार कलेजनि नब्लाङाव आसाम एग्रिकालचार कलेजनि बेन्दोङाव थानाय धुबुरी आबाद बिगियान मिरुनि दैदेननायाव सानसेनि हाबाफारि लानानै मोनसे फोरोंथाय बादा लानाय जायो। बे फोरोंथाय बादायाव साबर ओनसोलनि सा 30निबो बारा आबादारिफोरा बाहागो लायो। गोजौ थाखोनि आबाद मावनाय गुबुन गुबुन आरोंदायारि खान्थिजों फोरोंथाय होनाय जायो। बेजों लोगोसे आबादारिफोरखौ आबाद बिगियानगिरिफोरजों सावरायलायनो खाबु होनाय जायो। दानिया बेनि माखासे नुथाय नायदोनि। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আমাৰ ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰত এপাৰ্ট প্ৰকল্পৰ অন্তৰ্গত আমি এটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছিলোঁ কৃষকৰ বাবে। আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আৰু ইডি আছে ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আৰু অন্যান্য প্ৰমুখ বিভাগবোৰ আছে সকলোৰে সহযোগত এপাৰ্ট প্ৰকল্প অসমত বহুত ভালকৈ সফলভাৱে ৰূপায়িত কৰিবলৈ সম্ভৱপৰ হৈছেগৈ। আৰু তাৰে এটা উদ্দেশ্য হিচাপে আজি এদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিলে। আজি কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰী আৰু ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। আমাৰ 30জনতকৈ অধিক কৃষকে ইয়াত পাৰ্টিচিপেট কৰিছিলে আৰু তেওঁলোকে যথেষ্ট সন্তুষ্ট হৈ গৈছে। এইখিনি বিভিন্ন ধৰণৰ উন্নত টেকন'লজি আৰু আমাৰ বিজ্ঞানীসকলৰ লগত আলোচনা কৰি তেওঁলোকে বিভিন্ন ধৰণৰ কথাবোৰ শিকিব পাৰিছে আৰু তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। সাবৰনিফাই দেৱব্ৰত অধিকাৰীৰ ৰিপৰ্ট ৰিলাইভ নিউজ 24।